নমস্কাৰ মই উমেশ্বৰ আপোনালোকে চাই আছে উমেশ্বৰ ব্লগছৰ অন্য এটা ভিডিঅ' বন্ধুসকল আজি আপোনালোক দেখুৱাম শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত বন্ধুসকল আপোনালোকে জানে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল 1489 চনত উত্তৰ লখিমপুৰ নাৰায়ণপুৰ অঞ্চলৰ লেটেকু পুখুৰীত পিতৃৰ নাম আছিল গোবিন্দগুৰি বুজা আৰু মাতৃৰ নাম আছিল মনোৰমা তেখেতৰ ককায়েকৰ নাম আছিল দামোদৰ আৰু ভনীয়েকৰ নাম উৰ্বশী এয়া আপোনাৰ পুখুৰীটো ধুনীয়া ধুনীয়া মাছ আছে আৰু কাছ আছে কাছ আহিলে মাধৱদেৱৰ শিক্ষাগুৰুৰ নাম আছিল ৰাজেন্দ্ৰ কন্দলী আৰু তেখেতৰ ধৰ্ম আছিল প্ৰথমতে শাক্ত ধৰ্ম পিছলৈ শ্ৰীমন্ত শংকৰদেৱৰ শৰণ লৈ একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰে তেখেতৰ ধৰ্ম মহাপুৰুষীয়া ধৰ্ম বা একশৰণ নাম ধৰ্ম ডাঙৰ সাইজবিলাক ডাঙৰ সাইজ আছে তোমাৰটো তেখেতে 157টা বৰগীত ৰচনা কৰিছিল বৰগীতৰ মূল আছিল শ্ৰীকৃষ্ণৰ মাহাত্ম্য বৰ্ণনা আৰু ভটিমাৰ সংখ্যা 9টা গুৰু ভটিমা 1টা আৰু দেৱ ভটিমা 8টা পূৰ্ণাংগন অংকীয়া নাট এয়া লেটেকু পুখুৰীত থকা মূল নামঘৰটো আপোনালোকে চাওক ইয়াতে আপোনাৰ নাম গাই আছে প্ৰতিদিনাখনে ইয়াতে নাম গাই ধুনীয়াকৈ নাম লৈ থাকে কিন্তু আপোনাৰ মূল নামঘৰটো ধুনীয়া ঠাই আপোনালোকে যদি কাৰোবাৰ ইচ্ছা আছে আহিব তেতিয়াহ'লে আহি চাই যাব পাৰিব একদম ধুনীয়া পৰিৱেশ ইয়াতে আপোনাৰ গধূলি ধুনীয়াকৈ আবেলি সময়ত নাম গাই ৰাখে ধুনীয়া পৰিৱেশ এটা আপোনালোকে চাব আহিব এইপাৰে যে ইয়াতে সোমাই গৈ আপোনালোকে দেখা পাব তাতে আপোনাৰ গুৰু গৃহ বুলি এটা আপোনাৰ ধুনীয়া এটা মন্দিৰ আছে তাতো চাব পাৰিব ইয়াতে আপোনাৰ আৰু পাত নাটটো আছে আপোনালোকে চাই থাকক এয়া আছিলে গুৰুগৃহ আপোনালোকে সোমাই আহক চাই আহক ধুনীয়াকৈ চাব মই দেখুৱাম যিমান পাৰোঁ ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম চাৰিওফালটো এয়া আছিলে গুৰুগৃহ সন্মুখৰ পৰা চাওক এইটো অৱস্থা হৈ আছে এইটো হৈছে পাট নাট এটা নাট আছিলে আৰু এইটো উজিৰৰ গৃহ শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনাপুথি হ'ল ভক্তি ৰত্নাৱলী নামঘোষা ৰাস ঝুমুৰা নাট হ'ল অৰ্জুন ভজন দধি মতন যত্ম ৰহস্য চুৰদৰা পিম্পৰা গুচোৱা ভোজন বিহাৰ ভূমি লুটিওৱা কুতুৰা খেলোৱা অনুবাদ হ'ল নামমালিকা আৰু আদিকাণ্ড ৰামায়ণ
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ মৃত্যু হৈছিল 1596 চনৰ কোচবিহাৰৰ ভেলা মধুপুৰ সত্ৰত। অকলে অকলে আহিলোঁ, শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থানটো চাই আহিলোঁ। কিবা এটা খাই লওঁ, আপোনালোকে চাই থাকিব। পানী নিজে আনিছিলোঁ আৰু বস্তু এটা দোকানত ল'লোঁ, দোকানৰ পৰা খাওঁ। বহুত দিনৰ আশা এটা পূৰণ হ'ল আজি। চাব আহিলোঁ, ইমান ওচৰতে আছোঁ যদি তাকে চাব পৰা নাই। ব্ৰেড পোৱা নাই, ব্ৰেড নাপালোঁ।